সকলকে নমস্কাৰ জনাইছোঁ। আমি এখন মানপত্ৰ, এটা স্মাৰক, এখন চেলেং, ফাৰ্ষ্ট আৰু ঠিক আছে। ঠিক আছে, থেংক ইউ। বৰবাম আঞ্চলিক সমিতিৰ উদ্যোগত আৰু পুনিবিল সূৰ্যোদয় যুৱ সংঘৰ আতিথ্যত তথা সমূহ ভকত স্থান ভকত পুনিবিল খেলপথাৰ তিলু হাতী বৰুৱা পিতৃপুৰুষক স্মৰণ কৰিব লাগে আৰু এই পিতৃপুৰুষক স্মৰণ কৰা সেইসকলে আমাক আশীৰ্বাদ দিয়ে বুলি ভাবোঁ। আৰু এই যিটো ধাৰণা মই দীঘলীয়া কথা নহয়, মই যিটো সময় সদায় তেনেধৰণে চলিছিল। আৰু আলহী আহিছে, আমুকটোক দিব লাগে, ধৰা তিয়া দিব লাগে, এইবিলাক কথা আমাৰ টাই ভাষাতে চলি আছিল। সেইকাৰণে কৈছোঁ মোৰ ট্ৰেডিশ্যন ইজ মোৰ ইম্পৰ্টেণ্ট দেন ৰিলিজন। তাৰ পৰা আমাৰ যিখন বান্ধে মই 10খনমান কৈছিলোঁ নেকি, তাৰ ভিতৰত 2খনমানৰ নাম ক'ব নেকি? পাতলুন যিখন মানে প্ৰিন্সিপাল গেট বুলি কয় সেইখন এখন। তাৰপৰা হ'ল টাই ভাষাৰ ব্যাকৰণ, টাই আহোম ভাষাৰ বিয়ানাম, টাই আহোম ভাষাৰ পাঠ্যপুথি, এনেকৈ পৰম্পৰা ট্ৰেডিশ্যন ইজ ইম্পৰ্টেণ্ট দেন ৰিলিজন বুলি কৈছিলোঁ। বুজিছা নাই? ট্ৰেডিশ্যনটো আমাৰ পৰম্পৰা। আমাৰ দেউতাই মানে মঙল চাইছিলে, সেই দেউতাৰ কাৰণে আমি বহুত বুজি পাইছিলোঁ। 56 চনত জন্ম মই।